ব্যক্তিৰ শব্দই নহয়, তেওঁৰ সময়ে কথা কয়, সময়ে দিয়ে উত্তৰ। দুই জগত, ইপাৰ আৰু সিপাৰ, পাৰ্থক্য মাথো এটি উশাহৰ গতি থকালৈকে ইয়াত, স্তব্ধ হ'লেইতো সিপাৰ। মানুহ জটিল, আচৰিত, সুবিধা অনুযায়ী গঢ়ে নিজ সংবিধান। প্ৰাৰ্থনাত ঈশ্বৰে হেনো সকলো শুনা পায়, তেন্তে পৰনিন্দাৰ বেলাত তেনে সময়বোৰত ঈশ্বৰৰ শ্ৰৱণিন্দই হয়তো নিষ্ক্ৰিয় হৈ থাকে। মানুহ পুণ্য কৰোঁতে ভাবে ঈশ্বৰে সকলো দেখা পাই আছে, কিন্তু পাপ কাৰ্যত লিপ্ত হোৱা পৰত সকলো পাহৰে। দান কৰে, চুৰি কৰে, ঈশ্বৰক দোহায়। প্ৰেমত মগনজনৰ দৃষ্টিত সকলো সুন্দৰ, ঘৃণাৰ বেশত তেওঁৱেই ধ্বংসযজ্ঞ পাতে। তৎসত্বেও মানুহে নিজকে সৰ্বজ্ঞানী বুলি দাবীও কৰে। অৱশ্যে মনৰ এক কোণত কৰ্মফলৰ ভয়ো নিহিত হৈ থাকে। নহ'লেনো পবিত্ৰ গংগাত ইমান ভিৰ হ'লহেঁতেননে? কৰ্মযোগীজনে ধৰ্ম কি বুজাৰ জনাৰ প্ৰয়োজন আছেনে নাই? শৰীৰে পাপ কৰে নে মানুহৰ চিন্তা বিচাৰ ইয়াৰ বাবে দায়ী? গংগাই চিন্তাক নে শৰীৰক স্নান কৰায়? শৰীৰ বাহ্যিক পৰিশ্ৰমত স্বাস্থ্যৱান হয়, মন আভ্যন্তৰীণ স্থিৰতাত শক্তিশালী হয়। মানুহ দুৱাৰ দলিতে থিয় হৈ আছে পাপ আৰু পুণ্য। কৰ্মই নিৰ্ধাৰণ কৰে দুয়োৰে ভিতৰত কাৰ নামৰ মুকুট শিৰত পিন্ধাব। প্ৰেম বিচাৰে, কিন্তু সমৰ্পণ কৰিব নাজানে। বিশ্বাস বিচাৰিলে হ'ব জানো যদি নিষ্ঠাৱান নহওঁ? কাষত বিচাৰিলেতো নহ'ব, সময়ো দিব জানিব লাগিব। কোনে কয় সম্পৰ্ক বিনামূল্যে গঢ়ে? এটি উশাহ লাভ কৰোঁ যেতিয়া এটি নিশাহৰ বিনিময় ঘটে। মানুহ ঈশ্বৰ প্ৰাপ্তিতকৈ কৰ্ম এনে কৰা যি কৰ্মত তোমাৰ ঈশ্বৰ আনন্দিত হ'ব। তোমাৰ ঈশ্বৰে যিমানবাৰ তুমি পৰিবা সিমানবাৰে তোমাক তুলি ধৰিব। কেৱল তেওঁৰ দৃষ্টিত তুমি অমানুষ নহবা। মানুহ ফুল হোৱা, সৌৰভ বিলোৱা, প্ৰদীপ হোৱা, অজ্ঞতাৰ আন্ধাৰ আঁতৰোৱা, হাঁহিৰে ৰং ছটিওৱা, কেতিয়াবা নিজলৈ, কেতিয়াবা আনজনলৈ। মানুহ হোৱা।